মাননীয় অধ্যক্ষ মহোদয়, ৰিপিট নকৰাকৈ মই দুই চাৰি এষাৰ কথাই ক'ম। এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, খোৱা বোৱা ঠিক তেনেকুৱা কোনো কথা নহয়। যেটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কৈছে, মই তেখেতৰ এই কথাটোৰ লগত একমত। বৰঞ্চ বন্ধ হ'লে সেইসকলে আৰু ভাল বস্তু পাব, ছাগলী খাব। ছাগলীৰ মাংস 700 টকা দাম, ইয়াতেতো 200-250 টকা, কম্পেয়াৰিটিভলি ভাল। কিন্তু সেইটো লৈ কোনো হেৰি নহয়। আৰু কোনোবা এটা বিশেষ ধৰ্মৰ মানুহ এই বস্তুটো খালেহে এই ধৰ্মাৱলম্বী হৈ থাকিব, তেনেকুৱা একো বাৰ নাই। মই এজন ইছলামিক স্কলাৰ হিচাপেও, ৰফিকুল ইছলাম প্লাছ মই ইছলামিক স্কলাৰ হিচাপেও মই কৈছোঁ, খোৱাৰ লগত ৰিলিজনৰ কোনো সম্পৰ্ক নাই, নাখালে একো কোনো ক্ষতি নহয়। সেই বিষয়ে আমি আলোচনাও নকৰোঁ। এইটো বন্ধ হৈ গ'লেও কোনো আপত্তি নাথাকে, আৰু থাকিলেও কোনো আপত্তি নাথাকে, এনেকুৱা ধৰণৰ কথা। মাননীয় মহোদয়, আপোনাৰ আমাৰ একেই। যিয়ে নহওক, এতিয়া মই ক'ব বিচাৰিছোঁ, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰ এদিনাখন আপোনাৰ এগ্ৰিকালচাৰৰ উত্তৰ দিওঁতে তেখেতে কৈ আছিল যে আমাৰ ডেইলি যিখিনি মিল্ক গাখীৰ আমাৰ লাগে, মই যদি ভুল হোৱা নাই 2500 মেট্ৰিক টন ডেইলি লাগে আমাৰ, এনেকুৱা এটা ৰিপৰ্ট তেখেতে দিছিল। কিন্তু অসমত উৎপাদন হয় আপোনাৰ 900 মেট্ৰিক টন, আৰু আমি 1600 বাহিৰৰ পৰা আমি আমুল বা আৰু অন্যান্য যিবিলাক আমি পাওঁ বাহিৰৰ পৰা আমি আনো। এতিয়া আমাৰ যিমানখিনি গাই গৰু আছে, উৎপাদন আমি গাখীৰ আমাৰ যিমান হয়, গোপালকসকল আমাৰ খেতিয়কসকল যিসকলে পুহিয়ে গাখীৰৰ তেখেতসকলে আমাক প্ৰভাইড কৰি আছে, 1600 মেট্ৰিক টন আমি বাহিৰৰ পৰা ডেইলি আমি কনজিউম কৰিব লগা হৈছে। এতিয়া যি ছিষ্টেমত আমি গৈ আছোঁ, যিবিলাক মানে আমি ইয়াতে ক্লজত যিবিলাক মানে ৰেষ্ট্ৰিকশ্যন লগোৱা হৈছে, এইখিনি কৰিলে মোৰ ধাৰণা এই 900 যে আমাৰ উৎপাদন হৈ আছে, ইয়াতকৈ আধা হ'ব। সিও আধা হ'ব এই কথাটো কৈছে। মানে তোমাৰ মোৰ এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিছোঁ। মোৰ ঘৰৰ পৰা 200 মিটাৰ ডিষ্টেঞ্চ, খুব ধুনীয়া ধুনীয়া জাৰ্চি গাই মাজে মাজে আনি বান্ধে, আকৌ 2-4 দিন পিছত তাৰ পৰা নাইকিয়া হয়। মই কিন্তু সুধিলোঁ ক'ৰ পৰা আহে, বোলে গাই পালে যিসকল গোপালক, এইসকলে যেতিয়া গাখীৰ কম দিয়ে তেখেতসকলে বিক্ৰী কৰি দিয়ে, আৰু এই বিজনেছমেনজনে আনে, তেখেতৰ যিটো বিজনেছ আছে সেই কাম তেখেতে কৰে। কিমান বয়স হ'ব, 6-7-8 বছৰ এনেকুৱা হ'ব, গাখীৰ 30-35 লিটাৰ গাখীৰো দিয়ে। সেই গাইজনী যেতিয়া 10-12 লিটাৰ দিয়ে আৰম্ভ কৰে, মালিকে বিক্ৰী কৰি দিয়ে। বিক্ৰী কৰি আকৌ 1.5 লাখ টকা দিয়ে আকৌ এটা কিনি আনে। এবছৰ আকৌ ধুনীয়াকৈ গাখীৰ দিয়ে, এবছৰ পিছত বা 2 বছৰ এনেকুৱা যদি দুটা পোৱালি লোৱাৰ পিছত, এনেকুৱা গাখীৰ লোৱাৰ পিছত যেতিয়া ভাবে যে এতিয়া ইনকাম কম হৈ আছে, খোৱাত খৰচ বেছি হৈ আছে, সেই সময়ত এইজনী বিক্ৰী কৰি দিয়ে। আমি যেতিয়া 14 বছৰ হৈছোঁ, গাইটো ফৰেভাৰ 14 বছৰ নহয়, 15-18-20 বছৰ যিমান দিন বাচি থাকিব, যদি আমি বিক্ৰী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই গাই যিসকলে পালে গাখীৰৰ কাৰণে তেখেতসকলে বিজনেছ হিচাপে লৈছে। আমাৰ মাননীয় পদ্মা হাজৰিকা ডাঙৰীয়া বহুত এক্সপাৰ্ট, তেখেতে নিজেও জানে। মই ভাবোঁ তেখেতে এগ্ৰী কৰিব এই কথাৰ লগত। মোৰ খেতিয়কসকলৰ চাৰিওফালে মই থাকোঁ, তেখেতসকলে আৰু নাপালে আৰু অষ্ট্ৰেলিয়াৰ পৰা অনাৰ চিন্তাও নকৰে, বিহাৰ আৰু ইউপিৰ পৰাও নানে, তেতিয়া আল্টিমেটলি এৰি দিব। যিমানখিনি আছে মাননীয় মুখ্যমন্ত্ৰীক ক'ব যে আপুনি লৈ যাওক, গোচলা বনাওক, ধুনীয়াকৈ খুৱাওক। গাই আমিও মৰম কৰোঁ, আমি মুছলমানসকলে বৰ মৰম কৰোঁ, গাখীৰ দি কিয় মৰম নকৰিম। আৰু আমাৰ নন মুছলিম ভাইসকলে এটা ৰিলিজিয়াছ হেৰিত ইয়াক ৰেচপেক্ট কৰে, সন্মান কৰে, ধৰ্মীয় হেৰিত আমিও এইটো সন্মান কৰোঁ। গতিকে গাইৰ প্ৰতি আমাৰো মৰম আছে। কিন্তু যেতিয়া খুৱাব লাগিব বেছি, এই শিক্ষিত যুৱকসকল, মই মাননীয় মহোদয় মোক 2 মিনিটত শেষ কৰিম। মই এজন জিলা পৰিষদ আছিল, তেতিয়া নাই। মোক কম পাওঁ, বোলে আপুনি কিয় নাহে, বোলে মই গাই পুহো নহয়, কেইজনী 5-6জনী আছে, কিয় বোলে 30জন ল'ৰা ছোৱালী গোটেইকেইজন কলেজত পঢ়ে, ভাল পঢ়া শুনাত, মই এতিয়া কাম কৰিব গুৱাহাটী যাব নোৱাৰোঁ, ৰিক্সা চলাব নোৱাৰোঁ, এতিয়া মই বেলেগ মজদুৰি কৰিব নোৱাৰোঁ। 3-4জনী গাই আছে, গাখীৰ উৎপাদন যিখিনি হয়, মোৰ ঘৰখন ভালকৈ চলে, মাহত 20-25 হাজাৰ টকা ইনকাম হয়। যেতিয়া এই ছিষ্টেমত যাব নোৱাৰিব, এনেকুৱা শিক্ষিত যুৱকসকল যিসকল গো পালকৰ এই বিজনেছৰ লগত নিয়োজিত হৈ আছে, কৃষকৰ পৰা আৰম্ভ কৰি শিক্ষিত যুৱকসকল, সেইসকল এইবিলাক বাদ দিব, চব আমাক হেণ্ড অভাৰ কৰি দি দিব। বিধায়কসকলক ক'ব যে আপোনালোকে লৈ যাওক, আপোনালোকে পালক, ইয়াৰ কাৰণে চেংচন দিয়ক আপোনালোকে। তো সময় নাই, আপুনি হয়তো মোক ৰুলিং দিব। মাননীয় মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো বিল আনিছে, ইয়াতে যিমান ৰেষ্ট্ৰিকশ্যন তেখেতে লগাইছে, মই জাষ্ট 2-এটা বস্তু কৈ শেষ কৰিম। ইণ্ট্ৰা ষ্টেটৰ যিটো আমাৰ ইয়াতে ৰেষ্ট্ৰিক্টেড, অৱশ্যে এইটো হাৰিয়ানাত ৰেষ্ট্ৰিক্টেড নহয়, আপোনাৰ ৰাজস্থানতো ৰেষ্ট্ৰিক্টেড নহয়, নন ৰেষ্ট্ৰিক্টেড আছে, তামিলনাডুতো নহয়, আৰু ইভেন উত্তৰ প্ৰদেশতো নহয়। কিন্তু আমাৰ ইয়াতে ইণ্ট্ৰা ষ্টেট এইটো আছে। এইটো আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত ইণ্টাৰ ষ্টেট আৰু আউটচাইড ষ্টেট যিটো আমাৰ অসমত ৰেষ্ট্ৰিক্টেড, এই বিলত আছে। নট ৰেষ্ট্ৰিক্টেড, ইভেন গুজৰাটত নট ৰেষ্ট্ৰিক্টেড। মাননীয় মহোদয়, আপোনাৰ থ্ৰু দ্য ষ্টেট যিটো আমাৰ অসমত ইয়াতে যিটো আপোনাৰ লগাইছে ৰেষ্ট্ৰিক্টেড, কিন্তু গুজৰাটত নন ৰেষ্ট্ৰিক্টেড, হাৰিয়ানাত নন ৰেষ্ট্ৰিক্টেড, কৰ্ণাটকতো নন ৰেষ্ট্ৰিক্টেড আছে, ইফালে আপোনাৰ মধ্যপ্ৰদেশত নন ৰেষ্ট্ৰিক্টেড, ৰাজস্থানত নন ৰেষ্ট্ৰিক্টেড,
আপোনাৰ তামিলনাডু ইভেন উত্তৰ প্ৰদেশ কত ৰেষ্ট্ৰিকশ্যন নাই সব জায়গাত তো এনেকুৱা ধৰণৰ কিছুমান ক্লজ আছে এই ক্লজবিলাক লগাই যদি আমি এই বিলটো পাছ কৰোঁ মই সেই কথাখিনি ৰিপিট নকৰোঁ একেবাৰে ধেমাজিৰ পৰা ধুবুৰীলৈকে আমাৰ খেতিয়কসকল কৃষকসকল যিসকলে গৰু পোহে আমাৰ ঘৰতো গৰু আছে কিন্তু পাৰ্থক্য ইমান হৈছে সৰুতে দেখিছোঁ 12-14 জনী গাই গৰু বা বাকী গৰু আছে এতিয়া এটা দুটা আছে এনেকুৱা কমিছে আৰু কমিব যদি এনেকুৱা ধৰণৰ বিল হয় গতিকে মই ভাবোঁ অসমৰ ইকনমিৰ লগত যেহেতু আমাৰ এইটো এগ্ৰিবেজ ষ্টেট অলমোষ্ট মোৰ দেন সংখ্যাটো আহিছে 1,09 লাখ মানে গৰু বা আমাৰ হাতত আছে 3,30 লাখ মানুহ গতিকে 1/3 আমাৰ এইখিনি আছে ইয়াৰ কাৰণে না আমাৰ ভাল হস্পিটেল আছে না আমাৰ কোনো আমি মানুহ দেখোঁ 3 কোটি মানুহৰ কাৰণে সাব চেণ্টাৰ PHC FRU মডেল মেডিকেল কলেজ কিন্তু আমাৰ ইমানখিনি এই গৰু ইয়াৰ প্ৰতি আমাৰ ইমান মৰম শ্ৰদ্ধা সবখিনি ঠিকে আছে কিন্তু ইয়াৰ কাৰণে ভাল এটা হস্পিটেল নাই সব গেলিছে ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট হস্পিটেলবিলাক এই অৱস্থা গতিকে অলপ মৰম খালি কাগজতে হ'ব নালাগে এই জীৱ জানোৱাৰৰ প্ৰতি মৰম প্ৰেক্টিকেলো হ'ব লাগে তেনেকুৱা এটা ব্যৱস্থা ল'লে আৰু আমাৰ কৃষকসকল যি বিজনেছ কৰি আছে তেখেতসকলক ঠিকেঠাকে থাকিব দি যদি আমি তেখেতক ছাপোৰ্ট কৰোঁ বাকী খোৱা বোৱাৰ কথা আমি কৈছোঁ ইয়াত কোনো আপত্তি আমাৰ নাই তেনেকুৱা ধৰণৰ অলপ সৰল কৰি সহজ কৰি যদি আৰু আনিব পাৰে মাননীয় মুখ্যমন্ত্ৰী যদি এইটো ঠিক ঠাক কৰি যে ইকনমি যাতে কোনো এতিয়া কোভিড কাল আমাৰ ইকনমি এনেই ভাঙি দিব আৰু নতুন পইণ্ট ল'ব নালাগে এই কোভিড কালত ইকনমি এনেই আমাৰ গৈছে ইয়াত যদি আৰু ইকনমি আমাৰ বৰবাদ হয় বহুত কঠিন হ'ব সেই গতিকে এইটো চিলেক্ট কমিটিত পঠাই মাননীয় মুখ্যমন্ত্ৰী নিজেও আৰু অলপ পৰামৰ্শ কৰক আৰু আমাক অলপ টাইম দিয়ক এইখিনি কৰি মই ভাবোঁ চিলেক্ট কমিটিত দি পিছলৈকে ৰাখিলে ভাল হ'ব এইখিনি কৈ মই মোৰ আলোচনা কৰিছোঁ ধন্যবাদ